হ'ব যোনে হোল সিস্টেমটো ফাইনেন্স কৰি আছে। এটা মোৰ কথা হ'ল কি সেই ফাইনেন্স এটা জেগাৰ পৰা হৈ আছে, কিন্তু সেই ফাইনেন্সটো যদি আপোনালোকে বিচাৰি ওলাই দিয়ে এই ষড়যন্ত্ৰ কৰা তাতে মাষ্টাৰ মাইণ্ডটো ওলাই যাব। হত্যাকাৰী নেকি? চ' এইসব বস্তু মই আকৌ কেইজনক পাৰিব? 390 প্লাছ আছেতো, কেইজনক পাৰিব? এজন নোৱাৰে। আৰু মানুহখিনি ইয়াতে সহ্য কৰিব আহিছে। তেনেকুৱা মিডিয়াৰ মানুহ কোনোবা জড়িত হৈ আছে নেকি? টাইকুন যদি কোনোবা জড়িত হৈ আছে তেওঁৰ নামো তাত উচ্চাৰিত হৈছে। আৰু কোনোবা মানুহ আছে নেকি? ধৰক এতিয়া বৈদেশিক মন্ত্ৰালয়ৰ সেই সময়ত মন্ত্ৰী যিহেতু আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ নিজে যিহেতু উপস্থিত আছে কাঠগড়াত, কিন্তু ইতিমধ্যে আমি এই শ্যাম কানু মহন্ত আৰু গোটেই গেংটোক ইতিমধ্যে আমি ফাঁচীকাঠত ওলমালোঁ। অসমৰ ৰাইজে ওলমালে ইতিমধ্যে খাওঁ। গতিকে কথাটো এতিয়া মদ খায় নে নেখায়, কিমানটো খায় এইটো সোধাৰ প্ৰশ্ন নহয়। কিন্তু আমাৰতো মানে কথাটো হ'ল জুবিন গাৰ্গক যেতিয়া মদ খুৱাই মিডিয়াৰ ফ'কাছ পাবৰ কাৰণে ইয়াত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে, মইতো সম্পূৰ্ণ মিছা কথা। মন মগজু বিবেকক প্ৰাধান্য দি এই উইটনেছ দিবলৈ আহিছোঁ। আমি আৱেগিক হৈ জুবিনৰ ন্যায় বিচাৰি অহা নাই। চবে এটা কাণতলীয়া স্বৰ দিব লাগে সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে। চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া স্বৰ হ'ব যোনে এনেকুৱা প্ৰশ্ন। মানে চবতকৈ দুখৰ কথা তাতে হ'লে খং উঠিছে, কিন্তু দুখ বেছি হৈছে যে আমাৰ অসমত জন্ম হোৱা যিকেইজন আজি দেখিলোঁ য়ং উকিল, তেওঁলোকে জন্মৰ পৰা বোলে জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছে। ইমান প্ৰেছাৰাইজ কৰিছে উইটনেছকেইজনক। মই বস্তুটো এনেকুৱা লাগিছে যেন এওঁলোকে কিবা হত্যা কৰিছে নেকি। মানে এওঁলোকৰ বস্তুটো ইমান ক্ৰছ কৰিছে নেকি, যিটো আমি হিন্দী চিনেমাত আমি চিনেমাতহে দেখোঁ। তাৰ কথাই চলি আছে। তেওঁলোকে উইটনেছ দিব আহিছে, যিটো বস্তু তেওঁলোকে ভাবিছে, মনেদি ভাবিছে। আৰু আমি কিখিনি কথা কৈ আছে তেওঁলোকে, যিখিনি এভিডেঞ্চ সেইটো ভিডিঅ' এভিডেঞ্চ দেখি পেলাই কথা কৈছে না। প্ৰতিটো বস্তু তেওঁলোকে বনাই কথা কৈছে নেকি? ন' ওৱান ইজ মেকিং এ ষ্টৰি। কিন্তু দুখ লগা কথা হ'ল কি আমাৰ এই অসমত থাকি অসমীয়া উকিলকেইজনে জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবলৈ ইমান যে চেষ্টা কৰি আছে আৰু আমাৰ উইটনেছকেইজনক ইমান ক্ৰছ কৰি ইমান হেঁচি কথাখিনি সুধি আছে। চ' ডেটটো মানে মোৰ কাৰণে এটা ছাৰপ্ৰাইজিং কথা, বৰ দুখ লগা কথা। আৰু ছেকেণ্ড কথা হ'ল কি আজি তেওঁলোকে কি যেতিয়া ওলাই আহিছে নিজৰ মনেদি আহিছেতো নে এওঁলোকক এচাইডে ধৰি বান্ধি অনা নাই নহয়। কোনো চব এভৰিবডিৰ মনত এটা ছাছপেক্ট ডেফিনেটলি সোমাইছে। আৰু ছাছপেক্ট মানে কি এভিডেঞ্চখিনি ইমান ষ্ট্ৰং, চবে দেখা পাইছে। কাৰণ অ'পেন চিনেমা এখন যে এইটো এটা ষড়যন্ত্ৰ যে হৈছে 100% ষড়যন্ত্ৰ। চ' সেইটো বস্তুকে তহঁতে ইমানকৈ চেপি কিন্তু মই এটা কথা কওঁ দেই, কিমান চেপিবি? 390+ উইটনেছ আছেতো, কেইজনক চেপি পেলাই কেইজনৰ মুখৰ পৰা চোৱা। তাৰ মাজত 2-3জন মানুহখিনিতো আৰু আমিতো উইটনেছ দিতো আমাৰ হেবিট নাই ন, যে প্ৰেক্টিছ কৰি আহিছোঁ, উইটনেছ স্কুলত পঢ়ি আহিছোঁ। চ' তেওঁলোকে ভুল কেতিয়াবা ইমান ষ্ট্ৰংলি সুধি দিলে মানুহৰ মুখৰ পৰা 2-3টা ভুল প্ৰশ্ন উত্তৰ ওলাব পাৰে। কিন্তু ডেট ডাজেণ্ট মেক ইট 390 তহঁতে কনভিন্স কৰিব পাৰিবি। চ' সেইটো ভাবাটোৱে ভুল। কাৰণ প্ৰথম কথা ঈশ্বৰৰ পুত্ৰ হত্যাকাৰী শাস্তি খাবই, ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা মই আজি আৰু এটা কথা কওঁ। আজিতো এই উকিল যিমানখিনি আছে, যিখিনি আমাৰ জুবিনৰ হত্যাকাৰী বচাই আছে, হত্যাকাৰী আপোনালোকৰ মিডিয়াক কৈছোঁ আজি মই প্ৰথমবাৰ কওঁ, গোটেই মিডিয়াখিনিক কৈছোঁ আপোনালোকৰ বহুত হাত দীঘল, আপোনালোকৰ ৰাস্তা থাকে বস্তু বিচাৰা। এজনে হ'ব যোনে হোল ছিষ্টেমটোক ফাইনেন্স কৰি আছে। এতিয়া মোৰ কথা হ'ল কি সেই ফাইনেন্স এটা জেগাৰ পৰা হৈ আছে, কিন্তু সেই ফাইনেন্সটো যদি আপোনালোকে বিচাৰি ওলাই দিয়ে এই ষড়যন্ত্ৰ কৰা তাতে মাষ্টাৰ মাইণ্ডটো ওলাই যাব। কিন্তু ষ্ট্ৰেইট কথা মই আজি ক'লোঁ, ইমান দিনে কোৱা নাই। বিকজ আজি মই কিয় ক'লোঁ, আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ, যোৱাকালি অহা নাই। আজি যদি শ্যাম কানুৰ এগেইনষ্টে কিবা এটা প্ৰশ্ন হৈছে, অমৃত পভাৰ বা শেখৰৰ উকিলজনে কিয় আহি তাতে মাজত সোমাইছে? তাৰমানে গোটেইকেইটা এটা টীম হৈ আছে। তাৰমানে ইটছ এ টীম ৱৰ্ক। তেওঁলোকে এটা টীম বনাই পেলাই কাম কৰি আছে। আৰু গোটেই টীমখিনিতো এনেই কাম কৰি থকা নাই। ছামৱান হেজ টু ডু দ্য ফাইনেন্স পাৰ্ট। আৰু গোটেই ফাইনেন্স পাৰ্টটো মোৰ বিবেকে মই ভাবোঁ এটা পকেটৰ পৰা আহি আছে। কিন্তু সেই পকেটটো আপোনালোকক আকৌ কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ হাত দীঘল, আপোনালোকৰ বহুত ৰাস্তা আছে, সেই পকেটটো ওলাওক। কোনে এই গোটেই হোল ছিষ্টেমটো জুবিনৰ এগেইনষ্ট ছিষ্টেমটো ফাইনেন্স কৰি আছে, সেই পকেটটোৱে মই ক'ম ইজ ওৱান অফ দ্য মাষ্টাৰ মাইণ্ড অফ কিলিং জুবিন গাৰ্গ। চ' সেইটো ওলাওক, তাতে গোটেই গুৰি গোষ্ঠী তাতে ওলাই যাব। আৰু সেনেকৈ প্ৰেছাৰাইজ কৰি পেলাই নাভাবিব যে জুবিন গাৰ্গৰ হত্যাকাৰী বাচিব পাৰিব। এইটো বেয়া কথা, দুখ লগা কথা। তাৰমানে শ্যাম কানু মহন্তই অধিবক্তা সলনি কৰিলে, পুনৰ গেব্ৰিয়েল চাহুক লৈছে। সেই আজি তাকে মই ক'লোঁ, সেই গেব্ৰিয়েল চাহুৱেতো এওঁক ইমানখিনি যেনেকৈ প্ৰশ্ন সুধিছে। চ' ডেটছ নট দ্য ৱে। মানে যেনেকুৱাখিনি প্ৰশ্ন কৰি মানে তেওঁলোকক দাবী দংকি যিটো মানে প্ৰেছাৰাইজ কৰিছে, চ' সেইটো প্ৰেছাৰাইজ কৰাটো ভাল কথা নহয়। মই তাকে কওঁ, তেওঁলোকেতো মই সেইকাৰণে কৈছোঁ, তেওঁলোকে বোলে জন্মৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছে।
তো আজি তহঁতে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কাৰণে ইমান প্ৰেছাৰ দিছ উইটনেছগৰাকীক যেনেকুৱা কৰিছ যেন উইটনেছগৰাকীয়ে হত্যাকাৰী নেকি চ' এইচব বস্তু মই কওঁ কেইজনক পাৰিব 390+ আছেতো কেইজনক পাৰিব নিজৰ নোৱাৰে আৰু মানুহখিনি ইয়াতে সত্য কৰিব আহিছে ইয়াতে কোনো ষ্টৰি ক'ব অহা নাই জাষ্টিছ বনশ্ৰী ভূঞাৰ নেতৃত্বত যি ফাষ্ট ট্ৰেক কোৰ্ট জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ কৰিবৰ কাৰণে যি গঠন কৰিছে সেই কোৰ্টৰ সন্মুখত আজি সাক্ষ্য প্ৰদান কৰিলোঁ জুবিন গাৰ্গ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গক যিসকলে হত্যা কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি যিমানখিনি সাক্ষ্য জানো গোটেইখিনি সাক্ষ্য প্ৰদান কৰিছোঁ আৰু লগতে তাৰ লগতে আৰু যিখিনি মানুহ জড়িত হৈ আছিল যিখিনি মানুহৰ ইয়াত উত্থাপিত হোৱা নাই যদিও তেনেকুৱা মানুহসকলৰ বিষয়েও আমি কৈছোঁ যে কেছটো কি ধৰণে প্ৰভাৱিত হ'ব পাৰে সেইবিলাক কথাও কৈছোঁ আৰু যথেষ্ট বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে বিশেষকৈ মানে আপোনালোকে নিশ্চয়তো জানেই মানে কেছটো বেবেৰিবাং কৰিবৰ কাৰণে তেওঁলোকে যিটো পৰ্যায়ত যিমান সুধিব পাৰে সেইখিনি কৰিছে আৰু আমিও শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ পৰা আদি কৰি পেলাই যিসকল জড়িত হৈ আছে কোনোবা মিডিয়াৰ মানুহ কোনোবা জড়িত হৈ আছে নেকি টাইকুন যদি কোনোবা জড়িত হৈ আছে তেওঁৰ নামো তাত উচ্চাৰিত হৈছে আৰু কোনোবা মানুহ আছে নেকি ধৰক এতিয়া বৈদেশিক মন্ত্ৰালয়ৰ সেই সময়ত মন্ত্ৰী যিহেতু আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ নিজে যিহেতু উপস্থিত আছিল তেওঁৰ কথাও ইয়াতে উত্থাপিত হৈছে সেই সকলোবিলাক যিখিনি তথ্য আমি জানো যিখিনি কথা আমি দেখিবলৈ পাইছোঁ আৰু সহজে যিটো অনুমেয় আৰু প্ৰতীয়মান যে এইটো এটা সম্পূৰ্ণৰূপে হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ কথাটো অকল মই কোৱা কথাই নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাটো মানে কাৰ্যকালতে তেওঁ কৈছে যে এক হত্যাকাণ্ড এজনে হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু 4জনে সহযোগ কৰিছে গতিকে ইমান স্পষ্ট হৈ কথা এটা থকা কথা এটা অতি সোনকালে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে সেই বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে সাক্ষ্যদান কৰিলোঁ আৰু আমাৰ এটাই কথা এইকেইজন মানুহৰ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ পৰা আদি কৰি যিটো টীম আৰু তেওঁৰ লগতে বাকী যিসকল মানুহ আছে লাগিলে তেওঁলোকে চৰকাৰত থকা মানুহে হওক তেওঁলোকক কিন্তু কাঠগড়াত তুলিব লাগিব উপযুক্ত শাস্তি বিহিব লাগিব ফাঁচী কাঠত ওলামাব লাগিব নাই এইটোতো আৰু চাওক মানে কোনোবা উকিলে এতিয়া কোনোবা উকিলে মোক মানে ওকালতি কৰাৰ সময়ত মানে জোৰকে প্ৰশ্ন সুধিছে এইটো তেওঁলোকৰ নিয়ম মাফিক কথা তাত আৰু আমি ক'বলগীয়া কিটো আছে এতিয়া মোক আজি ধৰক যদি কুৱেশ্যন কৰে কোনোবাই যে আপুনি নেম আৰু ফ্ৰেম ল'বৰ কাৰণে জুবিন গাৰ্গৰ কথাটোত আপুনি গোচৰ দিছিল নেকি এতিয়া মই বীৰেন চি বৰাই আৰু গৈ পেলাই মোক জনাবৰ কাৰণে মই ফ্ৰেম আৰ্ণ কৰিবৰ কাৰণে আজিৰ তাৰিখত মোক কোনোবা অসমৰ মানুহে নাজানে নেকি যে মই জনাবৰ কাৰণে মই বীৰেন চি বৰা বুলি মই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছটোত মোৰ নামটো উঠিলে অসমৰ ৰাইজে জানিব সেইকাৰণে মই কেছ দিম নহয় জুবিন গাৰ্গ আমাৰ আবেগ আমাৰ সৰ্বস্ব অসমীয়াৰ চিনাকি গতিকে সেই জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ কাৰণে আমি যিটো কেছ দিছোঁ তাত অন্য কথা নাই সেইখিনি কথাই আমি কৈছোঁ আৰু যিমানেই যি যত্ন নকওঁ কিয় আমিতো চাওক ইতিমধ্যে আমি সাক্ষ্য প্ৰদান কৰিছোঁ আৰু দ্বিতীয়টো কাঠগড়া কিন্তু দুখন কেতিয়াবা কি হয় আইনৰ কাঠগড়াত শাসকীয় পক্ষৰ যদি কেতিয়াবা জড়িত হৈ থাকে তেওঁলোকৰ আশীৰ্বাদত কেতিয়াবা কোনোবা হয়তো দোষী শাস্তি নোহোৱাকৈ তেওঁলোক বাচি যাব পাৰে কিন্তু আপোনালোকৰ এখন কাঠগড়া আছেনে নাই অসমৰ ৰাইজৰ এখন কাঠগড়া আছেনে নাই এইখন কাঠগড়াত কিন্তু ইতিমধ্যে আমি এই শ্যাম কানু মহন্ত আৰু গোটেই গেংটোক ইতিমধ্যে আমি ফাঁচী কাঠত ওলমালোঁ অসমৰ ৰাইজে ওলমালে ইতিমধ্যে তেওঁলোকক আৰু কোনোবা যিসকল জড়িত হৈ আছে এই মানুহকো কিন্তু অসমৰ ৰাইজে আৰু সময়ে কিন্তু তেওঁলোকক উত্তৰ দিব এইটো খাটাং যোৱাকালি আমাৰ হোৱাৰ কথা আছিলে যোৱাকালি মোৰ থাকি গ'ল যোৱাকালি মাত্ৰ দুজনৰ হ'ল প্ৰভাকৰ ফুকন আৰু অনুজ কুমাৰ বিষয়া এই দুজনৰ হ'ল যে আজি আৰম্ভতে মোৰ হৈছে মোৰ ইতিমধ্যে মই সাক্ষ্য প্ৰদান কৰিলোঁ আৰু তাৰ পাছত ৰাজ কলিতা বুলি গোলাঘাটৰ পৰা যিজন আহিছে তেওঁ থাকিব আৰু আজি মই APWৰ আপোনাৰ অভিজিত শৰ্মা ডাঙৰীয়াকো পাইছিলোঁ আমি একেলগে তেওঁ হয়নে নহয় সেইটো কথা নাজানো সেইটো কোৰ্টৰ ছিষ্টেমটোৱে গম পাব নহয় এতিয়া মদ খোৱাৰ কথাটো মদক লৈ পেলাই কোনোবাই প্ৰশ্ন কৰে যদি মদ আপুনি খায় নে নেখায় প্ৰথম কথা হ'ল মদ কিবা প্ৰহিবিটেড বস্তু নেকি মদটো আমি জনজাতীয় মানুহবিলাকেতো আমি খাওঁৱেই আমি ঘৰত বনাই খাওঁ ময়ো মদ খাওঁ গতিকে কথাটো এতিয়া মদ খায় নে নেখায় কিমানটো খায় এইটো সোধাৰ প্ৰশ্ন নহয় কিন্তু আমাৰতো মানে কথাটো হ'ল জুবিন গাৰ্গক যেতিয়া মদ খুৱাই তেওঁক হত্যা কৰাৰ কাৰণে অতিৰিক্ত পৰিমাণৰ 333 ml পাৰ মানে মিলিগ্ৰাম পাৰ আপোনাৰ 100 ml ব্লাড যিটো ধৰা পৰিছিল তেওঁক মদ খুৱাই মানে এটা একেবাৰে ষড়যন্ত্ৰ পৰিকল্পিতভাৱে তেওঁক এটা ষড়যন্ত্ৰ কৰি পেলাই ছিংগাপুৰত তেওঁক হত্যা কৰা হৈছে যাতে অসমৰ ৰাইজে যাতে বা আমাৰ গোটেই ন্যায়িক যিটো প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়াৰ চকুত যাতে ধূলি মাৰিব পৰা যায় কথাটো সেইটোহে ইয়াত কোনে মদ খায় মদ নেখায় এইটো লৈ পেলাই কি কথা আছে শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা অধিবক্তাই মোক কৈছে যে আপুনি মিডিয়াৰ ফ'কাছ পাবৰ কাৰণে ইয়াত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছে মই বোলো সম্পূৰ্ণ মিছা কথা মন মগজু বিবেকক প্ৰাধান্য দি এই উইটনেছ দিবলৈ আহিছোঁ আমি আৱেগিক হৈ জুবিনৰ ন্যায় বিচাৰি অহা নাই জুবিনে ন্যায় পাব লাগিব জুবিন অৱহেলিত হ'ল জুবিনক পৰিকল্পিতভাৱে নি ছিংগাপুৰক হত্যা কৰা হ'ল
এইটোৱে সত্য। তেওঁলোকে কিন্তু যথেষ্ট প্ৰেছাৰ দিছে, আমাক মানে বিফলে পৰিচালিত কৰিবৰ কাৰণে যথেষ্ট প্ৰেছাৰ দিছে। সেই কথালৈ আমি ভয় কৰা নাই। আমি জানো জুবিন অৱহেলিত হ'ল, জুবিনক হত্যা কৰা হ'ল আৰু 8 বয়সতে জুবিন গাৰ্গে প্ৰাণ আহুতি দিবলগীয়া হ'ল। শ্যামকানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। যোৱা 2025 চনৰ 19 ছেপ্টেম্বৰত যিহেতু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছিল, সেই মৃত্যুৰ খবৰ পাই আমি থানাত তাৰমানে তেওঁক প্ৰগতিশীল নাৰী সংঘৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰিছিলোঁ। সেই ভিত্তিতে আজি মানে ছেছন কোৰ্টে মোলৈ এখন চামন পঠিয়াইছিলে আমালৈ, আৰু তাৰে সাক্ষ্য প্ৰদান কৰিবলৈ আহিছিলোঁ। আৰু জুবিন গাৰ্গ যিহেতু অসমৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু আৰু অসমীয়া জাতিৰ ৰাজহাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। তেওঁক অৱহেলিত কৰি পেলাই ছিংগাপুৰত শ্যামকানু মহন্তই, সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে যে তেখেতক ষড়যন্ত্ৰ কৰি নি পেলাই অৱহেলা কৰি মৃত্যুৰ মুখত পেলালে, তাৰে সাক্ষী দিবলৈ মই আহিছিলোঁ। সুধিছিল তেওঁলোকে বহুত কথাই মোক সুধিছিল ওপৰাওপৰি। তেওঁলোকক সঠিক উত্তৰ দিবলৈ মই সঠিক উত্তৰেই মই তেওঁলোকক দিছিলোঁ। তেওঁলোকৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ মই দিবলৈ মানে সক্ষম হৈছিলোঁ। হয়, জুবিন গাৰ্গ অসমৰ যিহেতু হিয়াৰ আমঠু, অসমৰ ৰাইজৰ জুবিন গাৰ্গৰ প্ৰতি দায়িত্ব আছে। তেখেতৰ এগৰাকী যিহেতু অসমৰ চেলিব্ৰিটি, উদযাপিত ব্যক্তি, গতিকে তেখেতক যেনে ইমান অকাল বিয়োগ হ'বলগীয়া, 8 বয়সতে অকাল বিয়োগ হ'বলগীয়া হোৱাৰ কাৰণে অসমৰ ৰাইজে কোনো শান্তিত থাকিব পৰা নাই, কোনেও শান্তিত শুব পৰা নাই, কোনেও শান্তিত খাব পৰা নাই। গতিকে আমি এই প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আজি ছেছন কোৰ্টত সাক্ষী দিবলৈ আহিছোঁ। মই বিশেষকৈ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ সন্দৰ্ভতে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু এই তিনিও কালপিত বুলিয়ে কৈছোঁ। এই তিনি কালপিতে ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিছে বুলি আমি বিশ্বাস কৰিছোঁ। হয়, তেনেধৰণৰ উত্তেজিত প্ৰশ্ন মোকো তেওঁলোকে কৈছিল যদি মই খুব সূক্ষ্ম চিন্তাৰে উত্তৰবোৰ দিছিলোঁ। উত্তৰ দিবলৈ মই চাইছোঁ। একেখিনি কথা মোকো তেওঁলোকে যথেষ্ট হেঁচা প্ৰয়োগ কৰি জুবিন গাৰ্গৰ কথাখিনিক যিখিনি সাক্ষ্য দিছিলোঁ, সেই সাক্ষ্যক বিফলে নিবৰ কাৰণে যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল। আৰু তাৰ সেই হেঁচাৰ প্ৰয়োগ কৰাৰ স্বত্তেও মই মানে সুচিন্তাৰে মানে সঠিক উত্তৰ দিছিলোঁ। মোৰ নাম প্লাবিতা বৰকটকী, মই জাজি হাঁহচৰাৰ পৰা আহিছোঁ। আৰু জুবিন গাৰ্গ গাঁৱৰ পুৰণি ঘৰ মোৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত। আৰু জুবিন গাৰ্গ গাঁও বহুত সৰুৰে পৰা মই জানো। হয়, আমাৰ তিয়কৰ প্ৰগতিশীল নাৰী সংঘৰ মই এগৰাকী সদস্য, আৰু এগৰাকী আছে এক্সিকিউটিভ মেম্বাৰ, তেখেতে অলৰেডি সাক্ষ্য দি আছে। এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবোঁ যে জুবিন গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবোঁ। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে পলাশ ৰঞ্জন বৰুৱা আৰু মই, আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে, কি কৰে, আমি সাজু হৈ আহিছোঁ। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবোঁ আমি চবে তেওঁক, যোনে এই কথাটো কৈছে, চবে এটা কাণতলীয়া চৰ দিব লাগে সেই মানুহজনক, যোনে প্ৰশ্ন কৰিছে। চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন